মানুহে ইউটিউবত ভিডিঅ' ডালবা লাগে কি নকৰে চাই লওক গাইছ এইবিলাক পাইছি কিন্তু নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আৰু মইনাৰ্থত bkmoinavlog চেনেলটিলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি আমি কৰিম হোমমেড ফুচকা চেলেঞ্জ অৰ্থাৎ পানীপুৰি চেলেঞ্জ তো ভিডিঅ'টো শেষলৈকে চাব কেনেকুৱা পাই জনাব আৰু যদি চেনেলটোত নতুনকৈ আহিছে দেন প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু এতিয়া ফুচকা বনাম সুজি আৰু আটা ইয়াতে তেলি খাব নেকি গাইছ এটু ছোলা ডাগৰ হৈ আছে নি মাজতে ইয়াতে তেলি পানি নাই বাৰু বনাম আৰু চিকাই থৈ দিছো এয়া হৈ গ'ল আমাৰ ফুচকা আৰু বাকিখিনি আছে বাৰু আৰু এতিয়া আমি 1 মিনিটৰ চেলেঞ্জ কৰিম এয়া ষ্টাৰ্ট কৰিছোঁ আমি যেহেতু দুটা হাৰিলোঁ কাৰণ ইয়াৰ হাতত আছিলে এটা আৰু মোৰ হাতত যেহেতু দুটা থাকিল আৰু দুটাৰে এতিয়া পানিছমেণ্ট হ'ব তো পানিছমেণ্টলৈ যাওঁ বলক আৰু এতিয়া পানিছমেণ্ট হ'ব আৰু চকলেট দুটা পানীত দি দিছোঁ হাত নলগোৱাকৈ চকলেট দুটা আনিব লাগিব দুটা বা এটা আনিলেও হ'ব বাৰু কৰা Anil, Moina, Anil. So guys, finally guys, মই জিতি গলো আৰু এবাৰ বাবুৰ পানিশমেন্ট পাৰিল গাইস দেখাই দি তো ইমানেই আছিলে যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি চেনেলটো নতুন পাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ইউটিউব চাওক গাইস প্লিজ লাইক কৰি দিব আৰু নতুন নতুন চেলেঞ্জ লৈ আহি থাকিম নেক্সট দেওবাৰে আকৌ এটা চেলেঞ্জৰ সৈতে আহি আছোঁ প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো গাইছ